মধ্যপ্ৰদেশৰ যিখন উজ্জয়নৰ শিৱ মন্দিৰ মহাকালৰ মন্দিৰ আছে সেই মন্দিৰখন অতীতত অৱন্তী নগৰ আছিল সেই অৱন্তী নগৰত এজন ব্ৰাহ্মণ আছিলে বেদপ্ৰিয় নামৰ তেওঁ শিৱ ভক্ত আছিল আৰু তেওঁ শিৱৰ গুণগান গাই ফুৰিছিলে সেইমতে ৰত্নাগিৰিত এজন ৰাক্ষস আছিল তেওঁৰ নাম ভূষণ আছিল ভূষণ বৰ অত্যাচাৰী ৰাক্ষস আছিল তেওঁ বৰমাৰ বৰ পাই ওলাই অত্যাচাৰ বাঢ়ি গৈছিল আৰু মানুহৰ ওপৰত অত্যাচাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিছিল যেতিয়া বেদপ্ৰিয় আৰু তেওঁ শিষ্যবিলাকে পূজা কৰি আছিল সেই সময়তে ভূষণে তেওঁক অত্যাচাৰ কৰিছিল এই অত্যাচাৰ দেখি শিৱ সহ্য কৰিব নোৱাৰি আৰু শিৱলিংগৰ পৰা ওলাই পেলাই তেওঁ কি কৈছিল ভূষণক মৃত্যুদণ্ড দিছিল এই দেখি বেদপ্ৰিয় তাতেই থাকিবলৈ বৰ্তমান সেইখনেই উজ্জয়নৰ যিখন মহাকাল মন্দিৰ আছিল সেই মন্দিৰ এইখনেই অৱন্তী নগৰত যিখন মন্দিৰ আছিল এই উজ্জয়নৰ মহাকাল মন্দিৰে ভস্ম দি পূজা কৰা হয় আৰু যিজনে শিৱক মানে তেওঁক কোনো একো কৰিব নোৱাৰে আজিৰ ভিডিঅ' মোৰ ইমানেই